উত্তৰ মানে গভৰ্ণমেণ্টে চিনচিয়াৰলি দিয়া নাই আৰু বৰ্তমানে অসম চৰকাৰে বেলেগকৈ কয়, BTC চৰকাৰে বেলেগকৈ কয়। অসম চৰকাৰে কৈছে যিটো স্কুল প্ৰভিন্সিয়েলাইজ কৰাৰ যিটো কাম, এইটো BTCৰ স্কুলবিলাক কলেজবিলাক BTCয়ে কৰিব আৰু এইবিলাক BTCয়ে কোনটো আইনত, কোন গাইডলাইনৰ বা কোন ৰুলছৰ অধীনত এই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰিব, ইয়াৰ চিনচিয়াৰলি তেওঁলোকৰ উত্তৰ নাই। সেই হেতুকে আমি দাবী কৰিছিলোঁ, সেইটো এটা চুক্তিৰ এটা দফা হয়, দফা ইমপ্লিমেণ্টেশ্যন কৰাৰ দায়িত্ব চৰকাৰৰ হয়। সেইটোকে 6.3 এটা খুব চেঞ্চিটিভ ইছ্যু হয়, এইটো ক্লিয়াৰলি আলোচনা কৰি কিবা এটা ফাইনেল সিদ্ধান্ত হওক, এইটো আমি দাবী কৰিছিলোঁ। কিন্তু চৰকাৰে ইয়াৰ ওপৰত চিনচিয়াৰলি উত্তৰ দিয়া নাই। মানে তেওঁলোকৰ মানে অনিচ্ছাহে দেখা যায়। এইটোকে আমি ভাবিছোঁ যে BTCৰ যিটো স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ যিটো দায়িত্ব, সেইটো BTC গভৰ্ণমেণ্টৰেই যেতিয়া BTCয়ে ইয়াৰ ওপৰত চিনচিয়াৰলি অলপ আমি কাম কৰিব লাগিব আৰু BTCয়ে সেইটোৰ ওপৰত এটা প্ৰভিন্সিয়েলাইজেশ্যনৰ কাম খুব গুৰুত্ব দি পেলাই কৰিব, সেইটো আমি আশা ৰাখিছোঁ। ইয়াৰ পিছত আমি মাল্টিআৰ্টছৰ ক্ষেত্ৰত অকল মাত্ৰ কেনেকৈ 193 জনকে দিব পাৰিলে, এইবাৰ যোৱাবাৰৰ যিটো 25 কোটি টকা 500 জনৰ এক্স গ্ৰেচিয়া দিব পৰা যিটো বাজেট প্ৰভিজন আছিল, ইয়াৰ ভিতৰত মাতুন 193 কিয় দিলে, তেওঁলোকে ক্লিয়াৰলি ক'লে যে তেওঁলোকৰ হাতত এতিয়া মানে মাল্টিআৰ্টছৰ লিষ্ট নাই, মাল্টিআৰ্টছৰ তেওঁলোকৰ হাতত তথ্য নাই কাৰণে তেওঁলোকে মাত্ৰ এইখিনি দিব পাৰিলে। তেতিয়া আমাৰ প্ৰেছ মুছাহাৰী সন্মানীয় MCLA ডাঙৰীয়াই সেইটোৱে প্ৰশ্ন কৰিছিলে যে এফচু আন্দোলন, BLT আন্দোলন 2003 চনত যিমান মাল্টিআৰ্টছৰ লিষ্ট আছিল, এই লিষ্টৰ পৰাই দিব লাগিছিল বা দিব পৰা গ'লহেঁতেন বুলি কোৱাত আমাৰ CM মহোদয়ে এইখিনি কথা ক'লে যে মানে যিটো 2024 চন আগৰ যিটো লিষ্ট, এই লিষ্ট কোনোকো ষ্টেট গভৰ্ণমেণ্টক বিশ্বাসত লোৱা নাই। ইয়াৰ কাৰণে এইটো আকৌ স্ক্ৰুটিনি কৰাৰ প্ৰয়োজন হৈছে, এইটো আকৌ স্ক্ৰুটিনি কৰিব বুলিহে মানে যিটো 2024 চন BTC গভৰ্ণমেণ্টে মানে ফাইনেল সিদ্ধান্ত কৰি তেওঁলোকে দিয়া যিটো লিষ্ট, এই লিষ্টৰ ওপৰতো আজি সন্দেহৰ মানে এফচু আৰু BLTৰ মাল্টিআৰ্টছৰ ওপৰত সন্দেহ আহিছে বুলি কোৱাত খুব আশ্চৰ্যজনক হৈছে আৰু আমি খুব মনত দুখ আৰু বেদনা লৈ পেলাই আজি আপোনালোকৰ জৰিয়তে আমি ৰাইজক জনাবলৈ বাধ্য হ'লোঁ এইখিনি কথাটো।